বনাবলৈ লৈছোঁ মানিমুনিৰ সৈতে মাছৰ জোল। ইয়াৰ কাৰণে মই মানিমুনিখিনি ভালকৈ ধুই লৈছোঁ, আপোনালোকেও ভালকৈ ধুই ল'ব। আৰু এইখিনি মই এতিয়া পানীত তিয়াই ৰাখিছোঁ। 5-6 বাৰমান ধুই লোৱাৰ পিছত পানীত তিয়াই থৈ দিছোঁ। আৰু তাৰ কাৰণে লাগিব এটা পিঁয়াজ লৈছোঁ, এটা জলকীয়া, আদা, নহৰু। এইখিনি আদা, নহৰু আৰু মানিমুনিটো এতিয়া মই মিক্সিত গুড়ি কৰি ল'ম। এয়া গুড়ি কৰি ল'লোঁ, হৈ গ'ল। এতিয়া মই প্ৰথমতে মাছখিনি ভাজি ল'ম। এনেদৰে গেছটো অন কৰি দিছোঁ আৰু কেৰাহীটো বহাইছোঁ। আৰু এইটো লোহাৰ কেৰাহী হয়। আমি মানে যেতিয়া সৰু আছিলোঁ, সৰুৰ পৰা মাহঁতে এনেকৈ লোহাৰ কেৰাহীত বনাই অহা দেখিছোঁ। আৰু লোহাৰ কেৰাহীত বোলে বহুতো উপকাৰিতা পোৱা যায়, সেইকাৰণে আমাৰ লোহাৰ কেৰাহীয়ে ব্যৱহাৰ কৰা হয়। এতিয়া কেৰাহীটো গৰম হৈ গৈছে, মই তাত এই তেল দি দিছোঁ। এয়া মই মাছ বহাই দিছোঁ। মই মাছখিনি এনেদৰে ভাজি লওঁ। এয়া পিঁয়াজটো এনেদৰে কাটি লৈছোঁ সৰু সৰু টুকুৰা কৰি, আৰু এটা জলকীয়া। আৰু এয়া মাছ ভাজি হৈ গ'ল। মাছ ভাজি ৰেডি। এতিয়া মই পিঁয়াজটো বহাই দিম। এতিয়া পিঁয়াজটো যেতিয়া ৰঙচুৱা হ'ব, তেতিয়া মই ইয়াতে অকণমান হালধি দি দিছোঁ। আৰু মই এতিয়া মানিমুনিখিনি ইয়াতে দি দিম। আৰু এই যে মানিমুনি পানীখিনি ওলাইছে, সেইখিনি অলপ ভাজিব লাগিব পানীটো শুহ যোৱালৈকে। এতিয়া মই উতলিব দিম। এয়া মই মাজতে আৰু এবাৰ চেক কৰিছোঁ, এয়া উতলি আছে। আৰু মই 2টা আলু উহাই লৈছিলোঁ, এইখিনি আলুখিনি দি দিছোঁ। আপোনালোকে দিব নিবিচাৰিলেও নাই, আলু দিব লাগে বুলি কোনো কথা নাই, নিদিয়াকৈও খাব পাৰি। এই পানীটো শুহ যাবৰ কাৰণে মই অকণমান ঢাকন এখন মাৰি দিম। মই এতিয়া ঢাকনিখন গুচাই চাম। হৈ গৈছে। মানে এনেকৈ ভাজি ল'লে কেঁচা ভাৱটো নাথাকে, যিটো এটা কেঁচা গোন্ধ ওলায়, সেই ভাৱটো নাথাকে। মই এতিয়া পানী দিম। আপোনালোকক যিমান প্ৰয়োজন পানী লাগে সিমান কণ দি দিব।
আৰু ইয়াতে সোৱাদ অনুযায়ী নিমখ দি দিব। মই অকণমান জিৰা গুড়ি দি দিছোঁ। অকণমান ধনিয়া গুড়ি দি দিছোঁ। এতিয়া মই ইয়াতে এয়া ভাজি থোৱা মাছখিনি পেলাই দিম। আৰু অলপ উতলিবৰ কাৰণে এয়া মানিমুনি মাছৰ জোল হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাই চাবচোন, কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো যদি আপোনালোক নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু আপোনালোকৰ এনেদৰে মৰম চেনেহে আগুৱাই লৈ যাব বুলি আশা থাকিল। আজিলৈ বাই বাই।